এইটো হেল্ল' এভৰিৱান, এটা তিতা মিঠা অভিজ্ঞতাৰে পূৰ্ণ ট্ৰেইনৰ যাত্ৰা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আচলতে আমাৰো স্মৃতি হিচাপে ৰাখি থ'ম ইউটিউবৰ মাজেদি, যাতে বিভুৱে চাব পাৰে যে সি ইমান সৰুতে ফুৰিবলৈ আহিছিলে আৰু তাৰ প্ৰথম ইমান দূৰ আচলতে যাত্ৰা মানে ট্ৰেইন জাৰ্ণি। সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আগদিনাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া 30 তাৰিখৰ ৰাতি আমি এয়া ৰুদ্ৰাক্সত আহিছিলোঁ যোৰহাটৰ পৰা গুৱাহাটীলৈ। এয়া অকণমান তাৰো ভিডিঅ' কৰি থৈছিলোঁ আৰু তাৰপাছত যিহেতু আমি সোনকালেই পালোঁহি, তাৰ হোটেল ৰুমত ল'ব লগা হ'ল যিহেতু বিভু টোপনি গুচি গ'ল। এয়া বিভু শুই আছে, অকণমান তাৰো ভিডিঅ' কৰি থৈছোঁ। ৰাতিপুৱা শুই উঠি এয়া চাহ বিচাৰি মই ভাবিছিলোঁ ভাত খাই যাম, যিহেতু 31 তাৰিখে মানে 12টা বজাত ট্ৰেইন আছে। হোটেল ঘৰ হেনো এইটো ধুমামা ঘৰ নহয়, হোটেল ঘৰ কৈ দিয়া, হাই বুলি কৈ দিয়া। ধুমালে মনত পৰিছে আৰু কালে মনত পৰিছে আৰু আইতা আজি নাই আহা, আগতে আহে। আজি আমি 3টা আহিছোঁ, আকৌ আমি জগ ৰেলগাড়ীত যাবগৈ লাগিব নহয়। আহিব পিছত আহিব আহিব এইটো দেখালোতো। এইদৰে সৰু সৰু স্মৃতিবোৰো ধৰি ৰাখিছোঁ। এয়া হোটেল ৰুমৰ পৰা ওলালোঁ 31 তাৰিখে, যিহেতু 12টা বজাত আমাৰ ট্ৰেইন আছে আৰু এয়া ট্ৰেইনলৈ বুলি যাত্ৰা কৰিলোঁ। এয়া বিভুক মই লৈ গৈ আছোঁ কোচত, আৰু দেউতাকে এইটো ভিডিঅ'টো কৰি থৈছিলে, তাৰ কাৰণে মানে মই দিব পাৰিছোঁ। আচলতে ভিডিঅ'টো কৰিবলৈ নহৈছিলেই, যিটো আমাৰ লৰালৰি হৈ গৈছিলেগৈ। তাৰপাছত এয়া ট্ৰেইনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ আপোনালোকে ধুনীয়া ভিউ চাই ভিডিঅ'টো উপভোগ কৰিব। মই অকণমান মিউজিকো দি দিম বাৰু তাৰ মাজতে। চৰকাৰী গড় কি খাইছা? ভাল লাগিছে ন? প্ৰথমতে ভাবিলোঁ ট্ৰেইনৰ ফুড ৰিভিউ কৰিম, কিন্তু ইমানেই ভোক লাগি গৈছিলে যিহেতু গুৱাহাটীত ভাত নাপালোঁ ইমান সোনকালে, মানে 9টা বজাতে। সেইকাৰণে পিন্ধিবা টোপনি গুচি গ'ল আৰু তাৰপাছত আমি বহি আছোঁ। অকণমান ৰাতি হ'লত সি মানে উঠি গ'ল, তাৰপিছত বহুত দেৰিকৈ হৈছে। তাৰপাছত এয়া শোৱাৰ ভিডিঅ' কৰিবলৈ নহ'লে, আৰু এয়া ৰাতিপুৱাবৰ সময়ত অকণমান দেখাই দিছে বিহু টোপনি গৈ আছে। মই সাৰ পাই গ'লোঁ আৰু তাৰপাছত দাঁত ব্ৰাছ কৰি এয়া কিবা এটা খাবলৈ অৰ্ডাৰ দিব লাগিব। ফুড ৰিভিউ কৰিম যে আচলতে যেতিয়া ভাতটো আহি পাই মানে ইমানেই ভোক লাগে যে আমি খাই দিয়া হয় পটককৈ। আৰু এয়া অলপমান ভিউ আপোনালোকক দেখাই দিছোঁ। এয়া আচলতে ব্ৰইলাৰ আছিলে চাগে, ব্ৰইলাৰ কণী, সেইকাৰণে অকণমান দেখাই দিছোঁ আৰু ভিউটো। আৰু বেছি সময় নাই, আমি 1 তাৰিখে পামগৈ সোনকালে। আচলতে অইনটো একো হিচাপে থাকি যাব লাগে। আচলতে বস্তুটো এইদৰে মোবাইলত থৈ দিয়াৰ লগে লগে
এইদৰে বিহু আৰু মই খেলি মানে বহি পামগৈ সোনকালে। পৰিবি অ' ল'ৰা চানি চাগে আমি আচলতে ক'ত আহিছোঁ আপোনালোকৰ কোৱা হোৱাই নাই। আমি আহিছোঁ ৰাঞ্চি ঝাৰখণ্ডৰ মানে কাকৰি নামৰ জেগাখনলৈ, য'ত মোৰ ট্ৰেইনিং আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ লিগেল মেথডলজিত। এয়া ৰুম আহি পালোহি, আজিলৈ বাই বাই। আমাৰ বাৰু ৰুমৰ টুৰটো অকণমান দেখাই দিম, ইমান ভালকৈ ভিডিঅ' কৰা নহ'লে। এয়া মানে আমি সোমোৱাৰ আগতেই অলপমান ভিডিঅ'। এয়া এখন বেড দিছে, তাৰপাছত এয়া চেয়াৰ দিছে, তাৰপাছত এয়াত বস্তু বাহানি থ'বৰ কাৰণে, আৰু এইখনত বহি মেলি পঢ়িবৰ কাৰণে আচলতে। এয়া বাথৰুমটো আগতেই মই খুলি থৈছোঁ দৰ্জাখন। এয়া এখন মিৰ'ৰ, আৰু এয়াই আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আমাৰো স্মৃতি হিচাপে থাকি যাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু ভিডিঅ'টো চাই যদি ভাল পালে আৰু ধুনীয়া ধুনীয়া ভিডিঅ' ৰাঞ্চিৰ পৰা দি থাকিম। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আজিলৈ বাই বাই। ৰ'ব বাই বাই দিয়াৰ আগতে এটা কথা কওঁ, কি কি খালোঁ বাৰু সেইখিনি এক্সট্ৰা ভিডিঅ'তে আপোনালোকে পাব।